কমলপুৰ সমষ্টিত এইবাৰ সকলোতকৈ চৰ্চাত থকা ব্যক্তিগৰাকী হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্যী। অসম দাপোনৰ সমীক্ষাৰ মতে কমলপুৰ সমষ্টিত চৰকাৰী পক্ষ এইবাৰ ধূলিস্যাৎ হ'ব। কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বিজয় ধ্বজা উৰুৱাব আৰু এই বিজয় নিশ্চিত বুলি আমি সদম্ভে ক'ব পাৰোঁ। কমলপুৰ সমষ্টিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কিশোৰ ভট্টাচাৰ্যীৰ বিজয় নিশ্চিত। যিহেতু কিশোৰ ভট্টাচাৰ্যী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ স্থানীয় জ্যেষ্ঠ নেতা, লগতে এজন নিকা সমাজসেৱক হোৱাৰ সুবাদতে সমষ্টিটোৰ প্ৰতিগৰাকী তৃণমূল ব্যক্তিৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। কমলপুৰ সমষ্টিৰ উন্নয়নৰ দিশত কিশোৰ ভট্টাচাৰ্য বহু দিনৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত। কিশোৰ ভট্টাচাৰ্যীৰ জয় ৰাইজৰ জয় বুলি সমষ্টিবাসীয়ে নিশ্চিত কৰিছে। অসম দাপোনৰ তৰফৰ পৰা কিশোৰ ভট্টাচাৰ্যীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।